এই মুহূৰ্তত লৈ আহিছো টপ আসামৰ দৰ্শকসকলৰ বাবে ৰাতিপুৱাৰ এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। দৰ্শকসকল, আজিৰ প্ৰথমটো খবৰ হৈছে ভয়াৱহ বানত বুৰ গৈছে সমগ্ৰ অসম। বান বিভীষিকাত বিধ্বস্ত হৈ পৰিছে লাখ লাখ লোক। 55 লাখতকৈও অধিক লোক নিজ ঘৰখন এৰি আশ্ৰয় ল'বলগীয়া হৈছে বান শিবিৰত। বানত উটি গৈছে ঘৰ দুৱাৰ, বুকাত পুত গৈছে খেতি পথাৰ ইত্যাদি। বিশেষকৈ শিলচৰত এইবাৰ বানে নমাই আনিছে ভয়ংকৰ বিভীষিকা। প্ৰলয়ংকাৰী বানত প্ৰায়সমূহ গাইপথ কোবাল সোঁতেৰে উঠাই নিয়াৰ পিছতে এতিয়া এটোপাল খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে শিলচৰবাসীয়ে। বহু বন্যাৰ্থ এতিয়া ঘৰৰ ভিতৰত আবদ্ধ হৈ থাকিবলগীয়া হৈছে। এই মুহূৰ্তৰ আন এটা খবৰ হৈছে অসমৰ বান পীড়িতলৈ সোনু সুদৰ বৃহৎ সাহায্য। আৰু অসমৰ বান পীড়িতলৈ সোনু সুদে সাহায্য ঘোষণা কৰিছে। বান পীড়িতৰ বাবে মুকলি কৰা হৈছে এটা বিশেষ হেল্পলাইন নম্বৰ। দৰ্শকসকল, জানিব পৰা মতে হোজাই, দৰং আৰু মৰিগাঁৱৰ বাবে এই সাহায্য ঘোষণা কৰিছে সোনু সুদে। সোনু সুদৰ চেৰিটি ফাউণ্ডেশ্যনৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছে এই সাহায্যৰ কথা। ইতিমধ্যে সাহায্য সামগ্ৰী সাজু কৰি ৰাখিছে অভিনেতাগৰাকীয়ে। কোভিডৰ সময়ত অসমৰ বহু লোকক সহায় কৰিছিল জনপ্ৰিয় অভিনেতাগৰাকীয়ে। সোনু সুদৰ এটা দলে বৰ্তমান কাম কৰি আছে অসমত। টুইটাৰৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে জনপ্ৰিয় অভিনেতাগৰাকীয়ে। এই মুহূৰ্তৰ আন এটা খবৰ হৈছে সোনু সুদৰ পিছত অসমৰ বান পীড়িতলৈ আমিৰ খানৰ বৃহৎ সাহায্য। 25 লাখ টকাৰ বান সাহায্য দিলে বলিউডৰ জনপ্ৰিয় অভিনেতাগৰাকীয়ে। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ এই অনুদান আমিৰ খানৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰে এই সাহায্যৰ কথা। আমিৰ খানৰ এই মহানুভৱতাৰ বাবে ধন্যবাদ জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমৰ বান পীড়িতলৈ আমিৰ খানৰ বৃহৎ সাহায্য। 25 লাখ টকাৰ সাহায্য দিলে বলিউডৰ জনপ্ৰিয় অভিনেতাগৰাকীয়ে। এই মুহূৰ্তৰ আন এটা খবৰ হৈছে পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰি চৰম সিদ্ধান্ত বাছি লৈছে এগৰাকী ছাত্ৰীয়ে। হাউলিৰ BS মহাবিদ্যালয়ত অধ্যয়নৰত আছিল ছাত্ৰীগৰাকী। যোৱাকালি ঘোষিত হোৱা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰি চৰম সিদ্ধান্ত বাছি ল'লে ছাত্ৰীগৰাকীয়ে। গোৱাৰ্ধনা আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো। গোৱাৰ্ধনা বটৌ পুখুৰী গাঁৱত এই শোকাবহ ঘটনাটো সংঘটিত হৈছে। মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰক্ষীয়ে। হাউলিৰ BS মহাবিদ্যালয়ত অধ্যয়নৰত আছিল ছাত্ৰীগৰাকী। দৰ্শকসকল, আজিলৈ ইমানে। চাই থাকিব টপ আসাম, লগতে ভিডিঅ'টো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।